बबे फरायसालियाव साबेसे फोरोंगिरि दं सोलोंथाइ बिफाना खौरां गैया। जोंनि चेनेलनि खौरांगिरिया फोरमायथि नागिरनानै फरायसालिफोराव नायगिदिंहैदों। फरायसाफोरनो सोलोंथाइ होनाय गिबि गुरुआनो जादों फोरोंगिरिफ्रा। नाथाय सोलोंथाइ बिफाननि बिबानगिरिफ्रा बबे फरायसालियाव साबेसे फोरोंगिरि दं बेखौ मिन्थिया। फोरोंगिरिनि जेंना गोनां फरायसालिफोराव जोंनि चेनेलनि खौरांगिरिया फोरमायथि लानानै फरायसालिफोराव नायगिदिंहैनायाव गुबै बाथ्राया सोराङाव फैयो। मख'नो गोनांदि सोलोंथाइ बिफाना जेंना गोनां फरायसालिफोरखौ नायगिदिंहैयालासिनो फोसावथाय हरनानै फरायसालिनि फोरमायथि लानानै फोरोंगिरिनि हिसाब लानाय सोलोंथाइ बिफाना फोरोंगिरिफोरनि जेंनाखौ माबोरै मिन्थिनो? उदालगुरि जिल्लायाव माखासे सरखारि फरायसालिफोर दं जेराव फोरोंगिरिफोरनि जेंनाया जोबनो गैया। उदालगुरि जिल्लानि 36 नं हरिसिंगा बिटिसि बियाब एबा खैराबारि सोलोंथाइ खोन्दोनि सिङाव थानाय पुटियाकाटनि गंसे गोग्लैसोनाय फरायसालियानो जादों पुटियाकाट गुदि फरायसालि। बे फरायसालियाव गासै 84 फरायसाफोर दं, नाथाय फोरोंगिरिफ्रा 2ल'। मख'नो गोनांदि सोलोंथाइ बिफाना 20-30 फरायसाफोरनि रुजुथायाव 4-5 फोरोंगिरि थानाय फरायसालिनिफ्राय फोरोंगिरि सोलाय सोल' खालामनानै जेंना सुस्रांनो सोलोंथाइ बिफाननि थाखाय गोसोनि बाथ्रा। उदालगुरि जिल्लानि सिङाव बाङाइ फरायसा थानाय फरायसालिफोराव 5-6 फोरोंगिरि थानाय गोबां फरायसालि दं। बे फरायसालिनि गाहाय फोरोंगिरि डिम्बेश्वर सयकेया फोरोंगिरिनि जेंना फरायसालिनि जेंनानि सोमोन्दै खौरांगिरिनि सिगाङाव मा फोरमायदों मिन्थिना लानि। कलाइगावनिफ्राय भुबन बनियानि रिपर्ट। दिगम्बर शइकिया पुटियाकाट प्राथमिक विद्यालय प्रधान शिक्षक। समस्याটো আমাৰ বিদ্যালয়ত আছে, বিশেষকৈ আমাৰ ষ্টুডেণ্ট অনুপাতে শিক্ষকৰ সমস্যাটো যথেষ্ট। যিহেতু বিগত এটা বছৰে আমি 2জন শিক্ষকে এই বিদ্যালয়খন চলাই আছোঁ, যদিও বহুত অসুবিধা হৈছে। কাৰণ ল'ৰা ছোৱালী প্ৰায় মোৰ 84 এনৰলমেণ্ট। গতিকে এনে ক্ষেত্ৰত আমি 2জন শিক্ষকে আমাৰ বিদ্যালয়খন পৰিচালনা কৰাত বহুখিনি আমি অসুবিধা পাইছোঁ। যিহেতু গুণোৎসৱতো আমি 2জন শিক্ষকে থাকিয়ে মানে A গ্ৰেড পাবলৈ সক্ষম হৈছিলোঁ। যদি আমাৰ শিক্ষক মানে থাকিলে হয় পৰ্যাপ্ত পৰিমাণে, নিশ্চয় আৰু আমি আগবাঢ়ি যাব পাৰিলোহেঁতেন বুলি মোৰ অনুভৱ। আৰু যিহেতু গাঁওখন একেবাৰে পিছপৰা, ইয়াৰ যিখিনি মানে আমাৰ যিখিনি গাৰ্জেন বা যিখিনি অভিভাৱিকা গোটেইখিনি মানে হাজিৰা কৰ্ম বা কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিয়ে চলে। তেওঁলোকে ঠেলা চলাই ৰিক্সা বা মাছ বেপাৰ তেনেকুৱা কৰিয়েই তেওঁলোকে জীৱন নিৰ্বাহ কৰে। যদিও স্কুলখনৰ বা অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী পঢ়াৰ প্ৰতি আগ্ৰহ আছে, যিহেতু এই বিদ্যালয়ৰ পৰাই ওলাই যোৱা বহুখিনি ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত বা হায়াৰ ছেকেণ্ডাৰীত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। মানে হায়াৰ ছেকেণ্ডাৰীটো লেটাৰ পাবলৈ 2-3টা লেটাৰ পায়। এইবাৰো 3-4জন ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা মানে পাছ কৰি গৈছে। আৰু আনকি ইয়াত যদিও মানে আমাৰ মাইনৰিটি এৰিয়াৰ মানে বিদ্যালয় হয়, তথাপিও ইয়াৰ ল'ৰা বা ছাত্ৰ ছাত্ৰী অসমীয়া মিডিয়ামত বা অসমীয়া বিষয়ত লেটাৰ পাবলৈও সক্ষম হৈছে। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক মোৰ ফালৰ পৰা এটাই অনুৰোধ, যাতে আমাৰ বিদ্যালয়ত আৰু 2-3জন শিক্ষক দিলে নথৈ আনন্দিত হ'ম। আৰু লগতে মোৰ হেডমাষ্টৰ মানে ৰুম বা কোঠা মানে এক্সট্ৰাকৈ নাই, যিহেতু আমি ছাত্ৰ ছাত্ৰীৰ লগতে বহি আমি তেনেকৈ চলাই আছোঁ। গতিকে এটা এক্সট্ৰা হেডমাষ্টৰ মানে ৰুম বা তেনেকুৱা এটা হেৰি পালে আমাৰ বহুখিনি সুবিধা হ'ব। ছাৰ, যিহেতু 34 হৰিচিঙা পৰিষদীয় সমষ্টিৰ MCLA
এখন যে চৰকাৰী হয় আপুনি তেখেতক কি ক'ব যে যদি তেওঁৰে এইটো সমষ্টি হয় আৰু তেওঁৰ সমষ্টি এখন পিছপৰা অঞ্চলৰ এখন বিদ্যালয় হয় আৰু ল'ৰা ছোৱালী যথেষ্ট আছে কিন্তু শিক্ষক কম কি ক'ব তেওঁ? ছাৰলৈ মোৰ এটাই অনুৰোধ যে ছাৰে এবাৰ আহক আমাৰ বিদ্যালয়লৈ, আহি আমাৰ বিদ্যালয়ৰ পৰিৱেশটো চাওক আৰু ছাৰে যিমানখিনি পাৰে আমাক দুজনমান শিক্ষক দিয়াৰ ব্যৱস্থা কৰি আৰু বিদ্যালয়খন আগবাঢ়ি যোৱাত মানে সৰ্বাংগীন উন্নতিৰ কাৰণে তেওঁ অকণমান সুবিধা কৰি দিলে আমি নথৈ আনন্দিত হ'ম। ছাৰ কি ক'ব, মই বহুত স্কুল দেখিছোঁ, আপোনাৰ অভিজ্ঞতাৰ ফালৰ কৈছোঁ, আপুনি শিক্ষক হিচাপে মই তাৰ পৰা জানিব বিচাৰিছোঁ যে কিছুমান আমি স্কুল পৰিদৰ্শন কৰিব গম পাইছোঁ যে 20-30জন ল'ৰা ছোৱালী আছে, শিক্ষক আছে 6-7জন কৰি। তেওঁলোকৰ স্কুলৰ পৰা আপুনি ধৰ শিক্ষক ধৰ তেনেকৈ যদি দিয়ে আপোনালোকৰ নিচিনা স্কুলত য'ত শিক্ষক কম ল'ৰা ছোৱালী বেছি আছে, এনেক্ষেত্ৰত আপুনি শিক্ষা বিভাগক কি আহ্বান জনাব তেনেকুৱা স্কুলৰ পৰা যাতে শিক্ষক আনি আপোনাৰ স্কুলত যাতে নিয়োগ কৰে, এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, মই এটাই অনুৰোধ জনাম আমাৰ বিভাগীয় কৰ্তৃপক্ষলৈ যাতে ষ্টুডেণ্ট কম থকা স্কুল আছে বহুত, মানে 20জন বা 22জন এনেকুৱা স্কুলত 3-4জন শিক্ষকে বৰ্তমানে কৰ্মৰত হৈ আছে বিভিন্ন বিদ্যালয়ত। গতিকে তাৰ পৰা যদি মানে মোক এজন বা এজনকৈ মানে শিক্ষক মানে মোৰ বিদ্যালয়ত দিয়ে তেতিয়াহ'লে নিশ্চয় বহুতখিনি আমি আগবাঢ়ি যোৱাত আমাৰ বা ছাত্ৰ ছাত্ৰীৰ বহুতখিনি সুবিধা হ'ব বুলি মই ভাবোঁ। ছাৰ এনেই গম পাই আছোঁ আপোনালোকৰ বিদ্যালয়খনত যদিও বহু পিছপৰা যিবিলাক গাৰ্জেনবিলাক আছে তেওঁলোকে অতি কষ্ট কৰি বিদ্যালয় ল'ৰা ছোৱালী পঢ়াই আছে, তেনে ক্ষেত্ৰতো বিদ্যালয়খনত বহুত ল'ৰা ছোৱালীয়ে শিক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু আপুনি কেনেকৈ পঢ়াইছে যে দুজন শিক্ষকে ইমানখিনি ল'ৰা ছোৱালী কণ্ট্ৰল কৰি সুশিক্ষা দি আছে? হয়, এইটো মানে বহুখিনি কষ্ট কৰিবলগীয়া হয়, যিহেতু আজিকালি গোটেই এটেণ্ডেঞ্চ ল'ব লগা হয়। আমি যিহেতু টেবলেটত আমি এটেণ্ডেঞ্চ দিব লাগে, আমিও শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতি দিব লাগে। তাৰপিছত মিড ডে মিলৰ কথা আছে, মিড ডে মিল খুৱাব লাগে ৰেগুলাৰ। এইবিলাক কৰোঁতে আমাৰ যথেষ্টখিনি আমাৰ কষ্ট হয় আৰু তথাপিও আমি গোটেইখিনি ছাত্ৰ ছাত্ৰীকে বা গোটেই ক্লাছকেইটাকে আমি যিখিনি পাৰিছোঁ দুজনে যেনেকৈ পাৰিছোঁ মানে পঢ়াই অকণমান আগবাঢ়ি যোৱাত আমি মানে সহায় কৰি দিছোঁ আৰু। ছাৰ এনেকুৱা ক্ষেত্ৰত আপুনি অফিচিয়েলি কামবিলাক কেনেকৈ কৰে? এইটোত আমাৰতো স্কুল টাইমৰ পিছত আমি যিখিনি কৰিব লাগে আমি স্কুল টাইমৰ পিছত আমি অফিচিয়েলি আমি কামখিনি কৰি আগবঢ়াই লৈ যাই আছোঁ। আমি স্কুলৰ ক্লাছৰ পিছতো আমি মানে আমাৰ যিখিনি বিভাগীয় কাম আমি এইখিনি কৰিবলগীয়া হয় আৰু সেইখিনি তেনেদৰে কৰি আমি যেনে তেনে চলাই আছোঁ। যিহেতু আপুনি এজন অভিজ্ঞ শিক্ষক, এনেক্ষেত্ৰত আপুনি অসম চৰকাৰৰ শিক্ষা বিভাগক আৰু বিদ্যালয় শিক্ষা বিভাগক আপুনি শিক্ষকৰ সমস্যাটো সমাধানৰ কি আহ্বান জনাব? শিক্ষকৰ সমস্যাটো এতিয়া আমি আহ্বান জনাবলৈ মানে যদি নতুন শিক্ষক তেওঁলোকে দিয়ে বা ভালেখিনি টেট শিক্ষক মানে টেট পাছ কৰি থকা ল'ৰা ছোৱালীক যদি তেওঁলোকে এনেকুৱা আমাৰ নিচিনা বিদ্যালয়বিলাকত মানে পোষ্ট দি মানে এপইণ্টমেণ্ট দি আমাৰ বিদ্যালয়বিলাক আগবাঢ়ি যোৱাত সহায় হয়, এইটোৱে মোৰ অনুৰোধ।